एभ्रिवान तो আজি বছৰটোৰ শেষৰ দিন 31 ডিসেম্বৰ 2020 বুলি কওঁতে অকণ ভয় লাগে ন আচ্ছা আজি মই ভাবিছোঁ খুব ৰ'দ পৰিছে ন মই এক মিনিট গৈ আছোঁ পাৰফেক্ট তো ভাবিলোঁ আজি কিবা এটা ব্লগ বনাওঁ আপোনালোকক দেখাওঁ তো আহকচোন মই আজি বছৰটোৰ শেষৰ দিনা ক'লেনে গ'লোঁ আপোনালোকক কিবা কিবি অলপমান দেখাবলৈ চেষ্টা কৰিম আপোনালোকে আচ্ছা এতিয়া নকওঁ মই পাছত ক'ম বাই বাই খোজকাঢ়ি আজি আহি পেলাই দেখিছেনে কি ধুনীয়া জেগা এটা পালোঁ এইবোৰ মোৰ কাৰণেতো সকলোতকৈ ধুনীয়া জেগা ব্ৰহ্মপুত্ৰ পাৰত ৰাস্তাৰ মাজত ইমান ধুনীয়া খালী আপোনালোকক কোৱাৰ দৰে মই আজি আহি আছিলোঁ বেলেগ এটা জেগাত কিন্তু এনেদৰে খোজকাঢ়ি আহি থাকোঁতে বজাৰ এখন দেখিলোঁ যিখন মোৰ একদম আপোনালোকক নেদেখাই নোৱাৰিলোঁ থাকিব অকণমান আপোনালোকক দেখাওঁ যেন লাগিলে আপোনালোকক লগত অলপ শ্বেয়াৰ কৰোঁ যেন লাগিলে সেয়েহে মই বজাৰখনত নমস্কাৰ আপোনালোকেতো জানে মই শিখা মই আজি আপোনালোকক দেখাবলৈ আহিছোঁ আমাৰ গুৱাহাটীৰ মাছমজিয়া বুলিয়ে ক'ব পাৰি মজিয়াতে থকা এখন বজাৰ যিখন আহোমৰ দিনৰ পৰাই প্ৰচলিত বুলি লিখাও আছে আৰু আমি পঢ়িছোঁ বা শুনিছোঁ তো সেই বজাৰখনত মই শুনামতেতো গুৱাহাটীৰ সকলোতকৈ ভাল ভাল মাছ ইয়াতে পায় ব্ৰহ্মপুত্ৰৰ একদম পাৰতে আহকচোন তেতিয়াহ'লে মই সেই বজাৰখনৰ মাছবোৰ কিনো মাছ আছে আজি 31ৰ দিনাখন কি মাছ তেওঁলোকে উলিয়াইছে তাকে চাওঁ অলপ आधी लोगों ने भुकुआ लो भुकुआ अपना 550 रुपये 500 रुपये आधा आधा कर लो যদি ভগাই লব পারে ভাগ কৰি লব নেকি চিতল আছে আৰি আছে কাটা ভৰালি আছে কেজি চিতল কেজি চিতল দিয়া করে দিব 550 রাজি 1 কেজি ভালো করে দিও ডাঙৰ দেই বহুত ডাঙৰ চিতল মাছ কিমান হ'ব 600কে দিছে কেজি ডাঙৰ দেই কিমান কেজি এইটো বহুত ডাঙৰ কেতিয়া আজি উঠালেনে ইয়াৰ ব্ৰহ্মপুত্ৰৰ পৰা উঠাই আনিলে তাই আজি নে কালি এইটো কালি আজি আপোনালোকৰ মাছবোৰ চাই কেনেকুৱা লাগিলে দামবোৰো আপোনালোকে গম পালে নিশ্চয় কেনেকুৱা দাম বজাৰ চলি আছে আজি আপোনালোকৰ বা কাইলৈ যদি বজাৰ কৰে 1 তাৰিখে আপোনালোকৰ অলপমান সুবিধা হ'ব মই ভিডিঅ'টো আৰম্ভণিতে কৈছিলোঁ যে মই এটা জেগালৈ আহিছোঁ যিটো মই আপোনালোকক ক'ম আপোনালোকৰ কাৰণে বহুত ইনফৰ্মেটিভ হ'ব পাৰে তো সেইটো হৈছে যোৱাকালিৰ পৰা মানে 30 ডিচেম্বৰৰ পৰা 30 ডিচেম্বৰৰ পৰা গুৱাহাটীত গ্ৰন্থমেলা আৰম্ভ হৈছে মই আজি তাতে আহিছোঁ চাবলৈ বলক আপোনালোককো অলপমান দেখাওঁ আপোনালোকেও আহিলে গুৱাহাটী চানমাৰী ফালে আহিলে আহিব পাৰে ভিতৰত সোমাইছোঁ আমি জলে দিটা মই এনজিও তো আমি বেশি
कर सकते हैं, खरीदने से सिखा दिया जाएगा। देखिए ऐसे ब्लैंक पेपर है ना, ये सब ब्लैंक पेपर है और इसको ऐसा मैजिक कर देगा, पिक्चर पेपर आ जाएगा। और मैं तो रेड एक बिल्कुल पेपर खाली है, ये कोई भी फंक्शन उसका बर्थडे हैप्पी न्यू ईयर पार्टी अगर सेंटर भी लिखा सकते इसको मैजिक कर देंगे कलर चेंज, और इसको मैजिक कर देंगे और कलर चेंज इन पेपर लेटेस्ट थिंग्स। इसको यहाँ रखिएगा, रखकर इसको ऐसा मैजिक कर देगा, देखिएगा। एक्चुअली कॉन्फिडेंस भी बढ़ते हैं, ऐसे देखिए ऐसे सेपरेट हो गए ना सर, और बंद कर दे, इसको सेपरेट कीजिए सर, जस्ट ट्राई। हाँ ये देखिए ऐसे, मैडम का मुंह में जादू है, मेरा हाथ ठीक है ऐसे बोल क्या है रास्ता। ঠিক আছে বন্ধুসকল, তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকক সকলোকে মই নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। বছৰো শেষ আৰু মোৰ ভিডিঅ'ৰ সমাপ্তি ঘটিছে। আপোনালোকে যদি ভাল পালে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাবলৈ